পুনৰ এবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন পনীৰৰ ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহিছোঁ। আশা কৰোঁ আজিৰ ৰেচিপিটো চাই আপোনালোকে ভাল পাব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই পনীৰখিনি এইদৰে কিউব চাইজত কাটি লৈছোঁ। নহৰু অলপ সৰহকৈ লৈ এইদৰে মিহিকৈ কাটি লৈছোঁ। কেইটামান কাজু বাদাম আৰু কেইটামান পিস্তা বাদাম। বাদামখিনি অলপ সময় আপোনালোকে পানীত ভিজাই ৰাখিব, নহ'লে পেষ্ট কৰোঁতে অসুবিধা হয়। 3-4 চামুচমান কেচাপ, 2টা কেঁচা জলকীয়া, সোৱাদ অনুসৰি নিমখ আৰু 2টা পিঁয়াজ। লগতে কেপচিকামখিনিও মই এইদৰে কাটি লৈছোঁ। অলপ ময়দা বা কৰ্ণফ্ল'ৰ ল'ব পাৰে আৰু অকণমান বেকিং পাউডাৰ। পনীৰখিনি ফ্ৰাই কৰিবৰ বাবে প্ৰথমতে বেটাৰটো বনাই লৈছোঁ। তাৰ বাবে ময়দাখিনিত মই প্ৰথমে অলপমান বেকিং পাউডাৰ আৰু সোৱাদ অনুসৰি অলপ নিমখ দি দিছোঁ। আপোনালোকে ইয়াতে কৰ্ণফ্ল'ৰো ব্যৱহাৰ কৰিব পাৰে আৰু অলপ অলপকৈ পানী দি এটা আমি স্মুথ বেটাৰ বনাই ল'ম। খুব বেছি ডাঠো নালাগে আৰু বেছি পনীয়া হ'লেও বেয়া হ'ব। দেখুৱাৰ হিচাপত এইদৰে বনাই ল'ব। এতিয়া পনীৰখিনি বেটাৰটোত দি ভালদৰে কোট কৰি আমি ফ্ৰাই কৰি ল'ম। পেনখন গৰম হোৱাত মই ইয়াতে অলপ ৰিফাইন তেল দি লৈছোঁ। তেলখিনি গৰম হৈছে নে এবাৰ চেক কৰি চাব। গৰম হোৱা যেন পালে মই ইয়াতে এপিচ এপিচকৈ এতিয়া পনীৰখিনি দি যাম আৰু বহুত ছাইডৰ পৰা গল্ডেন ব্ৰাউন হোৱালৈকে আমি এইখিনি ফ্ৰাই কৰি থাকিম। যিসকলে আমাৰ ভিডিঅ' আজি প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকে। এয়া আমাৰ পনীৰখিনি ফ্ৰাই কৰা হৈ গ'ল। মই অলপ তেল কাঢ়ি থ'লোঁ। একেখিনি তেলতে মই এতিয়া কাটি থোৱা নহৰুখিনি দি দিছোঁ। নহৰুখিনি আমি অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি থাকিম। আৰু ইয়াতে এতিয়া কাজু আৰু পিস্তা বাদামকেইটা দি দিছোঁ। লগতে কাটি থোৱা কেঁচা জলকীয়া, অকণমান নিমখ, আৰু ইয়াতে আমি এতিয়া আমাৰ কেচাপখিনি দি দিম। কেচাপখিনি দিওঁতে সাৱধান হ'ব, কাৰণ এইখিনি অলপ চিটিকি আহে। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ল'ব। আৰু আটাইখিনি ভালদৰে মিহলি কৰি আমি অলপ ৰঙচুৱা হোৱালৈকে এইখিনি ভাজি থাকিম। আমাৰ মছলাটো ফ্ৰাই হৈ গ'ল। এইখিনি মই অলপ এতিয়া ঠাণ্ডা হ'ব দিম আৰু মিক্সিত মাৰি এটা ফাইন পেষ্ট বনাই ল'ম। এতিয়া একেখন পেনতে মই আৰু 3 চামুচমান তেল লৈ লৈছোঁ। মই ইয়াতে ৰিফাইন তেলেই ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে মই এতিয়া কাটি লোৱা পিঁয়াজখিনি দি দিম। লগতে কেপচিকামখিনিও দি দিছোঁ। সামান্য অলপ নিমখ দি আটাইখিনি ভালদৰে লৰাই দিম।
সোৱাদটো মেটচ হ'বৰ কাৰণে মই একেবাৰে সামান্য অকণমান চেনি দি দিছোঁ ইয়াতে। আৰু ইয়াতে এতিয়া আমি মিক্সিত মাৰি লোৱা পেষ্টটো দি দিম। দেখুৱাৰ ধৰণে আটাইখিনি ভালদৰে মিহলাই দিব। গেছৰ ফ্লেমটো ল'ত ৰাখি আমি এইদৰে মছলাখিনি অলপ সময় ভাজি থাকিম। আৰু সেই পেষ্ট থকা বাতিটোতে মই অলপমান পানী ইয়াতে দি দিছোঁ। পানী বেছি দিব নালাগে, মই সেই বাতিটোৰ জোখতে এবাতি পানী দিছোঁ। অলপ উতল অহাত আমি এতিয়া ইয়াতে ফ্ৰাই কৰি থোৱা পনীৰৰ পিচকেইটা দি দিম। আৰু 10 মিনিটৰ বাবে মই ঢাকোন দি পেলাই এইখিনি অকণমান সময় উতলিব দিম। আমাৰ পনীৰৰ টেষ্টি ৰেচিপিটো ৰেডি হৈ গ'ল। এইটো খাবলৈ বহুত টেষ্টি হয়। কেচাপ আৰু নহৰুৰ যোনটো টেষ্ট বহুত ভাল লাগে। ময়ো ফাৰ্ষ্ট টাইমেই ট্ৰাই কৰিছোঁ। আপোনালোকে নিশ্চয় এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু আমাক কমেণ্ট কৰি জনাব কেনেকুৱা পালে আজিৰ ৰেচিপিটো। এইটো ৰেচিপি সাধাৰণতে ফ্ৰাইড ৰাইচ, জিৰা ৰাইচ বা পোলাওৰ লগত খাই বেছি ভাল লাগে। আজিলৈ আহোঁ। থেংক ইউ।